হেল্ল' এভৰিৱান মোৰ এণ্টি ভিডিঅ'লৈ ফেচবুক আৰু ইউটিউব দুইটাতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এয়া দেখিছে কান্ধত দা লৈ মই এফালে গৈ আছোঁ আৰু এটা বস্তু কাটিবলৈ যিটো বস্তু নেকি আমাৰ মহিলাসকলৰ মানে নহ'লে কামত নাহে ঘৰত মানে খুব প্ৰয়োজনীয় বস্তু আৰু কি বস্তু হয় সেইটো আপোনালোকক আজি দেখুৱাই দিম আৰু আমাৰ ঘৰতে আছে মানে সেইটো বস্তুটো আৰু তাকে মই কাটিবলৈ আহিছোঁ আৰু তেন্তে চাই থাকক ভিডিঅ'টো আৰু এয়া দেখিছে ঝাৰু গছ বহুতে হয়তো দেখিছে আৰু বহুতে নেদেখিব পাৰে আৰু তাকে ভাবিলোঁ আপোনালোকক দেখুৱাই দিম বুলি এয়া হৈছে ঝাৰু গছ আৰু আমাৰ বাৰীতে ঝাৰু গছ ৰুইছোঁ আৰু বহুত ধুনীয়াকৈ হয় ইয়াৰ পৰা প্ৰত্যেক বছৰে মই ঝাৰু দুটা তিনিটাকৈ পাওঁ আৰু তাকে এতিয়া কাটিবলৈ আহিছোঁ তেন্তে কেনেদৰে ৰং চাই থাকক এয়া দেখি ঝাৰুবিলাক বহুত ওখ ওখ তাকে এয়া হাকুটি লৈ মই টানি লৈছোঁ টানি লৈ আৰু এৰুৱাবলৈ বহুত সহজ আৰু ধুনীয়াকৈ এৰ খাই যায় কিন্তু বহুত সাৱধানে কৰিব লাগে পাতবোৰ এয়া দেখিছে ন বহুত চোকা চোকা আছে মানে হাতত কাট মোৰ এবাৰ কাটো খালোঁ ইয়াতে এয়া দেখিছে তেজ ওলাই গৈছে অলপ মানে এৰাওঁতে বহুত সাৱধানে এৰাব লাগে আৰু এয়া দেখিছে ইমান ধুনীয়াকৈ এৰ খাই গ'লে এয়া দেখিছেনে আৰু এয়া দেখিছে মানে 3টামান ঝাৰু ওলাই যাব বহুতখিনিয়ে পালোঁ এইবাৰ আৰু এতিয়া ঝাৰু চাৰু কটা হৈ গ'ল এতিয়া আৰু ঘৰলৈ গৈ আছোঁ